এ বিল্লাসিতর হেনা কতিত কেলা এক পা মাংস নাই কেলা অস্ত্র হাতত লৈ ভারত মাতা কি জয় লগাইছা কাক দেখাই আছা আমার মিয়াক কেলা যদি ইমান সাহস আছে কেলা পাকিস্তানের লগত লাগিছা যদি ইমান সাহস আছে কেলা বাংলাদেশের লগত লাগিছা যদি ইমান সাহস আছে আমেরিকার লগত লাগিছা কেলা এই হাতিয়ার এই চাকু দি কেলা বেলেট লৈ যা এই বাল কাটবা কাৰণে বেলেট লৈ যা সি বালটো দি কাম নহব গম পাইছা এই বাল চাল নাই দেখা ए लावड़े मादर चौथ तेरे जैसा 100 आता है और 100 साइड से निकाल जाता है। नमस्कार অসমবাসী আজি লাচিত দিৱসৰ দিনাখন সকলোলৈকে লাচিত দিৱসৰ শুভেচ্ছা জনালো আৰু আজি লাচিত দিৱসৰ দিনা হাজাৰ হাজাৰ অসমীয়া তেজাল ডেকা লৰাই হাতত হেংদাং লৈ লাচিত দিৱস উদযাপন কৰিছে। তেনেস্থলত এটা জহৰা মিয়াই এটা ভিডিঅ' আপলোড কৰিছে বোলে আমাৰ অসমীয়া বীৰ লাচিত সেনাৰ তেজাল ডেকা ল'ৰা অসমীয়াত বোলে কতিত দম নাই। এটা জহৰা মিয়াই গালি দিছে অসমীয়া তেজাল ডেকা ল'ৰাক। তাকো লাচিত দিৱসৰ দিনা লাচিত সেনাৰ প্ৰতিজন তেজাল অসমীয়া ডেকা ল'ৰাক এটা জহৰা মিয়াই গালি দিবলৈ সাহস ক'ত পালে। এই জহৰা মিয়াটো য'তেই নাথাকক ইয়াক মুঠতে ধৰি আনি উচিত শাস্তি আৰু ইয়াক কেলা কতিত হেংদাং ভৰাই দিব লাগে। আৰু অসমীয়া তেজাল ডেকা ল'ৰাৰ হাতত কেলা হেংদাং দেখি মিয়াৰ কেলা পুকৰ ফাটি গৈছে। কেতিয়াবা সেই হেংদাং সিহঁতৰ কেলা যদি পুকৰত সোমাই যায় তেতিয়াতো পুকৰ ফাটি যাব, সেইকাৰণে ইহঁতৰ কেলা গাৰ ফাটি গৈছে। আৰু এটা কথা মই কৈ দিছোঁ শুনি ল তহঁতে। জহৰা মিয়াহঁত তুহঁতক কোনোজন বীৰ লাচিত সেনাৰ সদস্যই এতিয়ালৈকে কাউকো গালি দিয়া নাই, কাউকো একো বেয়াকৈ কোৱা নাই, হেংদাং বনাইছে, বীৰ লাচিত দিৱস উদযাপন কৰিছে। আৰু তহঁতৰ কেলা পুকৰ এনেই ফাটি গৈছে। কোনোবাই কিবা কৈছে তহঁতক যে আমি কাৰোবাৰ পুকৰত ভৰাবৰ কাৰণে হেংদাং বনাইছোঁ? কিবা কৈছে তহঁতক কোনোবা এজনে এতিয়ালৈকে মাত মাতা দেখিছ? দেখিছ? নাই দেখা। সেই গতিকে তই আলে বালে গালি দি পেলাই বীৰ লাচিত সেনা প্ৰত্যেকজন অসমীয়া তেজাল ডেকা ল'ৰাক অপমান কৰিবলৈ সাহস ক'ত পালি? মিয়া তই গালি কেনেকৈ দিলি? গালি দিবলৈ সাহস ক'ত পালি তই? অসমত থাকি অসমৰ হাৱা পানী খাই অসমতে থাকি কেলা অসমীয়াকে গালি দিয় মাৰ চোদা মুখখন বহুত বেয়া, খুলিবলৈ গ'লে নহয় বহুত বেয়া। মই এতিয়া এটাই কথা ক'ম, ই য'তেই নাথাকক পুলিচে ইয়াক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু বীৰ লাচিত সেনাই তাৎক্ষণিকভাৱে ইয়াক উচিত শাস্তি দিব লাগে আৰু একশ্যন ল'ব লাগে। নহ'লে ইয়াৰ নিচিনা অবৈধভাৱে বসবাস কৰি থকা অসমৰ হাজাৰটা মিয়াই সাহস পাব অসমীয়াৰ বিৰুদ্ধে মাত মাতিবলৈ, অসমীয়াৰ বিষয়ে আলে বালে ক'বলৈ। ইয়াৰ নিচিনা মিয়া অসমৰ পৰা যেতিয়ালৈকে বহিষ্কাৰ নহয় তেতিয়ালৈকে অসমত কেলা ইয়াৰ নিচিনা কেইটামান পাখণ্ডই পিট পিতাই আলে বালে বকি থাকিবলৈ আকৌ 10জনে সাহস পাব। ইয়াক কতিত হেংদাং ভৰাব লাগে আৰু ইয়াক উচিত শাস্তি দিব লাগে। জয় অসম, জয় হিন্দ।